বাচা হকেনো মলি নলা যদি নি মায়া হদিয়া হমে গোজা নগৈনো মলি আচিরনা নচংনা ডুমে অগৈনো মলি আচিরনা নচংনা ডুমে এইবিলাক কাটি দিম এইকেইটাতো টেনশ্যন ল'ব নালাগে জয় কুন্দি মামা আজি বুঢ়াবুঢ়ী ফালপাণ্ডৰ পৰা মই আজি বৰপূজাৰ হকেই আপোনালোকক জনাব বিচাৰিছোঁ শদিয়া স্থিতি ঐতিহাসিক চাৰিহালত প্ৰতি 3 বছৰেই বিয়াবৰ দনত আহাৰ মাহত বৰপূজা অনুষ্ঠিত হয় দেশৰ মহামাৰী পৰিস্থিতি পৰিৱেশিক যোৱা আহাৰ মাহত অনুষ্ঠিত কৰিব পৰা নহ'ল সেয়ে পৰিস্থিতি প্ৰায় শেষ হোৱাত এই বছৰ কাতি মাহত সেই একেই বৰপূজা ৰাস চাৰিহাল পৰিচালনা সমিতি উদ্যোগত সমিতি সিদ্ধান্ত মৰ্মেই আয়োজন কৰিবলৈ লোৱা হৈছে গতিকে উক্ত পৰিচালনা সমিতি সিদ্ধান্ত মৰ্মেই আৰু শদিয়াবাসী ৰাইজৰ পুনৰ সহযোগিতাত নিয়মলিখিত সময় মতেই বৰ পূজা জাননী অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে শেষত ভক্তপ্ৰাণ ৰাইজলৈ ইয়াতেই এই অনুষ্ঠিত সময়সূচী প্ৰকাশ কৰা হ'ল চাৰিহাল পূজাৰ তালিকা পাটৰহাল 22 অক্টোবৰ 2021 অসমীয়া 2 কাতি বুঢ়াবুঢ়ীহাল 22 অক্টোবৰ 2021 অসমীয়া 4 কাতি কেঁচা কাতি 24 অক্টোবৰ 2021 অসমীয়া 6 কাতি বলিয়া বাবা হাল 26 অক্টোবৰ 2021 অসমীয়া 8 কাতি পুনৰ মই কৰিছোঁ বুঢ়াবুঢ়ী হালৰ 22 অক্টোবৰ আৰু অসমীয়া 4 কাতি শদিয়া বুঢ়াবুঢ়ী হালৰ উন্নয়ন সমিতি সাধাৰণ সম্পাদক ও পৰিচালনা সমিতি বিত্ত সম্পাদক শ্ৰী উদয় দেউৰী এই ভিডিঅ' আপোনালোকে পাই 10 জনলৈ শ্বেয়াৰ কৰি দিব বুঢ়াবুঢ়ী হালৰ আপোনাৰ ভৱিষ্যত কামনা থাকিল।